নমস্কাৰ, সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাই পাঠ কৰিবলৈ লৈছোঁ বৈদ্যুজ্য বৰুৱাদেৱ ডাঙৰীয়াৰ উপন্যাস ১ × ১। তাৰ কপালখনত কোনোবাই খুন্দিয়ালে নে কপালখনে গৈ ক'ৰবাত খুন্দিয়ালে, শংকৰে ধৰিব নোৱাৰিলে। এটা জোকাৰণিত সি সাৰ পাই গ'ল। মুখেৰে অস্ফুট শব্দ এটা কৰি সি কপালখন মোহাৰিবলৈ ধৰিলে। হয়, তাৰ কপালখনেহে আগফালৰ ছিটটোত খুন্দিয়াইছিল। ব্ৰেক মাৰি ৰৈ গৈছিল নৈশ বাছখন। তাৰ কাষেদি অন্যান্য যাত্ৰীবোৰে বয়-বস্তুৰে সৈতে নামিবলৈ হেতা ওপৰা লগালে। দুটামান ডাঙৰ চুটকেছৰ চুক দুটাই তাৰ বাহু আৰু মূৰত সামান্যকৈ খুন্দিয়াই থৈ গ'ল। তাৰে এজনে চৰি বুলিও কৈ গ'ল। বিৰক্তিৰে সি খিৰিকীৰে বাহিৰলৈ চালে। বাছখন পল্টন বজাৰ পালেহি। বাহিৰত সামান্য কুঁৱলী। পুৱাই পুৱাই যাৰ যিমান লাগিব লাগিছিল সিমান লগা নাই অৱশ্যে। সি অহা বাছখনৰ আগে পিছে ইতিমধ্যে কেইবাখনো বাছ ৰৈছেহি। বাছ আস্থানটোৰ পৰা দুখনমান বাছ দিনটোৰ বাবে যাবলৈ সাজু হৈছে। সেইকেইখন বাছত উঠা যাত্ৰীবোৰৰ মুখবোৰ সতেজ, উজ্জ্বল। সাজ-পোছাকবোৰ চিজিল, মূৰৰ চুলিবোৰ পৰিপাটি। কিছুমানে নিশ্চয় গা ধুই আহিছে। তাৰ বাছখনৰ পৰা নমা যাত্ৰীবোৰ ক্লান্ত, ভাগৰুৱা। চুলি আউল-বাউল, কাপোৰ-কানি খুটুৰ-মুটুৰ, চকুৰ গুৰি কলা, কাৰোবাৰ চকুৰ কোণত ফেচকুৰি। যেনে তেনে যেন গন্তব্যস্থান পালেই ৰক্ষা। বাছখনৰ ভিতৰৰ বায়ুমণ্ডল গৰমত গেছীয় আৰু দূষিত হৈ পৰিছে। মজিয়াত বাদামৰ বাকলি, তিৰংগাৰ খালী পেকেট, মদৰ খালী বটল, চিগাৰেটৰ টুকুৰা, চাদাৰ পেকেট, শুকান চূণেৰে লেৰেলি যোৱা পাণৰ টুকুৰা। শংকৰে ওপৰৰ ৰেকৰ পৰা তাৰ সৰু চুটকেছটো হাতত লৈ বাছৰ পৰা নামি আহিল। ক'ত যাব দাদা? দুটা দালাল আহি তাৰ অগা-পিছাকৈ লগে লগে গ'ল। তহঁতক কেলৈ, মই ক'লৈ যাওঁ? শংকৰৰ খং উঠি আহিছিল। দালাল দুটাই তাৰাশায়ীৰে এইবাৰ আন যাত্ৰীৰ পিছ ল'লে। দাদা ক'ত যাব? আহক আহক, ইটানগৰ, শ্বিলং, ডিমাপুৰ, ডিব্ৰুগড়, তিনিচুকীয়া। তাৰ ভোক লাগি আহিছিল। মূৰটো হুৰুৱা যেন লাগিছিল। তলপেটত অন্ততঃ ৩ লিটাৰমান প্ৰস্ৰাৱে হেঁচি ধৰিছে। পেটটোও গেৰুগেথু লাগিছে। প্ৰথমে হোটেল এখনত ৰুম এটা লোৱা যাওক। ফ্ৰেছ হৈ পুৰি ভাজি খোৱা যাব। চাৰমিনাৰ দুটা কিনি ল'লে সি। চিগাৰেট এটা নুফুপিলে তাৰ বাথৰুম ক্লিয়াৰ নহয়। ফুটপাতেদি সি আগবাঢ়িল সস্তীয়া হোটেল এখনৰ সন্ধানত। পোৱা বাবে মানুহ-দুনুহ তেনেদৰে ৰাস্তাত নাই। গাখীৰৰ বেপাৰী, হকাৰ, টিউচনলৈ যোৱা ছাত্ৰ-ছাত্ৰী, দুই-এজন মৰ্ণিং ৱাক কৰা লোক, জাৰোৱালী ইত্যাদিকেই দেখা গৈছে। কিন্তু শংকৰে অনুভৱ কৰিলে ৰাস্তাৰ বেছিভাগ মানুহে তাক প্ৰয়োজনতকৈ বেছিকৈ চাইছে। কিছুমানে হুৰি হুৰি চাই পাৰ হৈ গৈছে। দুজনমানে তালৈ চাই আনকি হাঁহিলেও। সিও বিশেষ মনোযোগ নিদি ফুটপাতৰ কাষৰ মাৰ্কেট এখনৰ ওপৰত থকা হোটেল এখনলৈ উঠি গ'ল। হোটেল দীপক। হোটেলখনৰ দুৱাৰ, খিৰিকী আৰু ছাইনবোৰ্ডৰ অৱস্থা দেখি শংকৰে অনুমান কৰি গ'ল সেইখন তাৰ দৰে মানুহৰ কাৰণে উপযুক্ত। এটা ছিংগল ৰুম হ'ব নেকি? ৰিচিপশ্যন কাউণ্টাৰত সি সুধিলে। কাউণ্টাৰৰ মানুহজনে অলপ দেৰি তালৈ টভক লাগি চালে। হ'ব হ'ব, কেলৈ নহ'ব? কিন্তু ইয়াতকৈ ভাল হোটেল আপুনি আগত পাই যাব। নাই হ'ব, মোক বেছি দামী হোটেল নালাগে। ঠিক আছে, কেতিয়াবা কম দামী হোটেলতো থাকিব লাগে। হয়, মই বুজি পাইছোঁ। মানুহেও সন্দেহ নকৰিব। এই নাৰায়ণ। মেনেজাৰজনে চিঞৰ এটা মাৰাৰ লগে লগে কলিং বেলটোও জোৰেৰে হেঁচি ধৰিলে। বয় এটা দৌৰি আহিল। চাহাবক ৫ নম্বৰ ৰুমটো দি দে। আপোনাৰ বেগটো সি লৈ যাব। মেনেজাৰজনে তাক কি বুলি ভাবি লৈছে সি ভাবি নাপালে। কিন্তু ৰুমৰ চাৰ্জ কিমান কি? চিন্তা নকৰিব, আনৰ পৰা ৭৫কৈ লওঁ। আপোনাৰ কথা বেলেগ। আপোনাৰ কাৰণে ৫০ টকা। ৰিবেট মোৰ ফালৰ পৰা। শংকৰে একো নক'লে। সি ৫ নম্বৰ ৰুমলৈ বুলি আগবাঢ়িল। এটা চহী দি যাওক ছাৰ। সি আকৌ উভতি আহিল। মেনেজাৰজনে তাৰ ফালে আথে-বাথে ৰেজিষ্টাৰখন আগবঢ়াই দিলে। কিন্তু শংকৰে ৰেজিষ্টাৰখনত চহী মাৰিবলৈ লৈ উচপ খাই উঠিল। তাৰ নামটো মেনেজাৰজনে লিখি ৰাখিছে, শংকৰ দত্ত। কিন্তু সিটো তাৰ নামটো মেনেজাৰক কোৱা নাছিল, বা মেনেজাৰজনেও তাক সোধা নাছিল। মোৰ নাম আপুনি কেনেকৈ জানিলে? শংকৰে মেনেজাৰজনক সুধিলে। হা, দাঢ়ি ৰাখিছে বুলিয়ে আপোনাক চিনি নাপাম বুলি ভাবিছে নেকি? যাওক, মই কাকো একো নকওঁ। কিবা দৰকাৰ পৰিলে ক'ব। শংকৰে চহীটো মাৰি লাহে লাহে তাৰ পৰা আঁতৰিল। মেনেজাৰজনে তাক ইমান ভালদৰে চিনি পায়, অথচ সি তেওঁক চিনি নাপায়। ক'ত পাইছিল তেওঁক? আগতে ক'ত পাইছিল? কোন তেওঁ? ছাৰ, দৰকাৰ পৰিলে মাতিব। বৈটোৱে বেগটো তাৰ ৰুমত থৈ ক'লে। শংকৰে মূৰ টুপিয়াই তাৰ কথাত শলাগিলে। আৰু এটা কথা ছাৰ, আপোনাক মোৰ বিৰাট ভাল লাগে। মা কছম, পাৰিলে আপোনাৰ লগত এটা চান্স দিয়ক না। এই হোটেল লাইনত কাম কৰি মজা নাই। গোটেই লাইফ আপোনাক মনত ৰাখিম। শংকৰে বৈটোলৈ আবাক হৈ চালে। তাৰ পিছত লাহে লাহে ক'লে, ঠিক আছে, যোৱাচোন এতিয়া। বৈটোৱে নমস্কাৰ এটা দি আঁতৰি গ'ল। শংকৰে দুৱাৰখন ভিতৰৰ পৰা জপাই দিলে। আগলৈ